খেলাখানিতে জমিব ৰ গোটেইকেইটা মাৰামাৰি কৰি মোৰ এটা আপীৰ কাৰণে ঐ ফাদাৰ কি হৈছে তোৰ বাপা কি কবি সপোনতে মই কল বোলে কলমটোকে খাই দিলোঁ নহয় হা তই কল বোলে কলম খাই দিলি সপোনত ৰ ডক্তৰক মাতো ৰ ডক্তৰ ছাৰ মই ৰকি কৈছোঁ আপুনি আমাৰ ঘৰলৈকে আহকচোন এই ফাদাৰৰ কিবা এটা হৈছেহে আহি আছে ৰ ডক্তৰ এক চকলাই আপি এটা বটিছিলোঁহে মাত্ৰ শান্তিত কথাইব নাপালোঁ ছাৰ আহিছে আছোঁ ৰ বাপা ডাঙৰীয়া কি হ'ল আপোনাৰ ডক্তৰ চাহেব নক'ব ৰাতি সপোনতে মই কল বুলি কলম এটা গেলি দিলোঁহে আপুনি কিবা এটা কৰক আৰু মোক হা কি কয় হে কলম খাই দিলাক আপুনি হে কি ক'ব এটা কাম কৰক 2 খিলামান হোৱাইট পেপাৰ খাই দিয়ক হা হোৱাইট পেপাৰ খালে কি হ'ব হোৱাইট পেপাৰ খালে কবিতা উপন্যাস গোটেই একেলগে ওলাই থাকিব আৰু কি কয় হে ডাক্তৰ আপুনি এলা কিবা ঔষধ দিয়ক মোক এক চকলাই ডক্তৰো পাগলাই হ'ল নেকি ঐ ৰকি এইকেইটা ঔষধ লিখি দিছোঁ তই আনি দিবি হ'ব দিয়ক ছাৰ দক মই এতিয়া যাই থাকোঁ ডাঙৰীয়া যাওক ঐ ফাদাৰ কবিতা আৰু উপন্যাস ওলাই থাক এতিয়া গছবুঢ়া চলি তই আৰু পাই গৈছে না জনাই দে থাক তই মই যাওঁ মাদাৰ ক'ত আছা ভাত দি মোক গছমূৰা তোৰ একোতো ইনকাম নাই কেৱল খাবা জানে বহি জম গছমূৰা উঠে নি মোক আৰু মই থাকিব ইচ্ছা নাই আৰু জানে পা কি কৰি আছে ফোন এটাকে কৰোঁ ৰ আপুনি যিটো নম্বৰত ফোন কৰি আছে সেইটো অন্য এটা নম্বৰত ব্যস্ত হৈ আছে এক চকলাই যেইটা ফোন কৰিম তেইটাই বিজি পাওঁ ৰিং হৈছে ৰ এবাৰ হেল্ল' জান কি কৰি আছ বহি আছ ক'ত বিজি আছিলা ইমান যেতিয়াই ফোন কৰোঁ তেতিয়াই বিজি পাওঁ তোমাক হয় নেকি মাও তোমাৰ মোবাইলটোৱে ফোন কৰি থাকে ন কালি পুখুৰীপাৰত আহিবা নেকি লগ কৰিব দা আহিবা ময়ো যাম দিয়া জান এটা চুমা দিয়া না মনটো এখন দুখন লাগি গৈছে মোৰ দা হ'ব দিয়া কালি লগ পাম কি ক'লা জকৰা ক'ৰ পৰা আহিলে আহিলোঁ ৰ খুৰা খবৰ এটা ল'বা খুৰা ভাল পাইছেনে পোৱা নাই এতিয়া পাইছে দে মেক চকলাই ফোনটো ৰিচিভ নকৰা ৰিচিভ কৰ জান কোৱা মেক চকলাই গাৰ্লফ্ৰেণ্ড পতালাক মানে এটা দা মই পিছত কথা পাতিম দা কিয়ে জানি কি এগলা কালি ময়ো যাম লগত কালি মোৰ লগত ওলাবি তই ক'ত যাই গ'লা জকৰা গাৰ্লফ্ৰেণ্ডক লগ ধৰিব যাম তোৰ লগত যাবি কি যোৱাবাৰ যাই যিহে মাৰ খাই আহিছোঁ চকৰি এবাৰ অলবি এবাৰ মান নাখাজ দে হ'ব দে অলবি দে মই এতিয়া যাওঁ দে শিখৰ লগত দি যা হেঁতে নামা নাই যা শিখৰ নিজে কিনি খাবি দি যাই গ'লে টকা ফোন নকৰাই কে খৰচ ঘৈণীয়েৰে কৰোঁ ৰ জান ক'ত আছ তুমি জল্দি আহা মই ৰখি আছোঁ ইয়াতে আহি আছে তই ৰখি থাক মই শিখৰ পেট খাই আহি আছোঁ যা মোৰ কাৰণে লৈ আহিবি টকা জানেও ইমান দেৰি কৰি আছে জান আহিলা জান কি খাবা ভাত খাই আহিছ কিহেদি খাই আহিছ মেক চকলাই কি আপি বতালো এইটো ব্ৰইলাৰত ঠেঙো নেৰিয়ে খাওঁ চম্পা ইয়াতে কি কৰি আছে চম্পা তুমি ইয়াতে কি কৰি আছা এই বোলে জকৰা মোৰ গাৰ্লফ্ৰেণ্ড ইয়াতে নাথাকি ক'ত থাকিব তোৰ গাৰ্লফ্ৰেণ্ড কাৰতে তোৰ নেকি মোৰেতো এই বোলে জকৰা কথা ভালকে কবি মাৰামাৰি হৈ যাব কি মাৰামাৰি হ'ব মুণ্ডা ছিঙি পেলাম মই তোৰ আপি ক'ত যা য'তে আছে তাতে থিয় হৈ থাক ভালে টকৰা তই কি কৈ আছিলি চম্পা মোৰ গাৰ্লফ্ৰেণ্ড চম্পা এই নাম চিনিয়ে নহয় চম্পা নাই মেক চকলাই মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম ময়ে নাজানিম না
ওই রকি তোর বেশি এসি মার খাবি কিন্তু আর মেঘ চকলা সি মাৰে মোক তোমালোকে কাজিয়া কিয় কৰি আছা ৰবাচোন অ চেনি তুমি কোৱা তুমি কাৰ গাৰ্লফ্ৰেণ্ড অ চম্পা কোৱা তুমি কোৱা মই কাৰো গাৰ্লফ্ৰেণ্ড নহয় হা তুমি কি কৈ আছা এবাৰ ইমান দিনে মানে তুমি মোক ঠোকা দি আছিলা এইবাৰ টকা তোক টকাতে নাই মোক টকা দি আছিল ঐ কোন তহ মোৰ তিৰিৰ লগত কি কৰি আছা ইয়াতে কি ৰে মেঘ চকলা ই আৰু কৰবাৰ টকিলে তাৰে বোলে দিবি এই টকাটো কৰবাৰ টকিলাক বা ৰহ চিতক তহঁত আজি চেছ কৰি দিম মই মেঘ চকলাই মূল্য দে আজি আৰু কি নিদিব আমাক ভাগো জনী ভাগো ক'ত ভাগা ৰহ ঐ তোমালোকে ৰবাচোন ৰবা ৰকি মাৰ লাষ্ট ফাইট মাৰ মেঘ চকলাই মূল্য ঐ আহৈ গন্ধাই বাছৈ তোমালোকে ৰবা মই কাকো ভাল নাপাওঁ কি তুমি কাকো ভাল নাপাওঁ ইমান দিনে তুমি আমাক ঠোকা দি আছিলা মোৰ বিয়াখন নহ'ব মানে এইবাৰো মোৰ এটা ক্লাছ আছিল তাৰপিছত কি হ'ল ভাবিছিলোঁ ক্লাছটোৰ লগত বিয়া হ'ম তাৰ বহুত পইচা আছিল এতিয়াহে গম পালোঁ সিও যে এটা বনৰীয়া জন্তু সি আমাক বেয়াকে ঠকা দি দিলে সেইকাৰণে মই তোমালোকক এনেকৈ ঠকা দিলোঁ মেঘ চকলাই তই তোৰ ক্লাছৰ কাৰণে আমাক ঠকা দিলে মোৰ বিয়াখন নহ'ব এবাৰো এইবাৰ তোৰা মানুহে থাক চৰি জোখনি জীয়াক চৰি ক'ব আহিছা ইয়াৰ পৰাই যা নহ'লে চেণ্ডেলৰ কোব খাবি ঐ ৰকি আমি যাওঁ বল ই ঠকৰাই মাৰি কৰি টাইপলা চাইপলা ফুলাই দিছে ঐ টাকলা তোৰ মই মুণ্ডা ছিঙি পেলাম মোৰ বিয়াখন নহ'ব মেঘ চকলাই ইয়াৰ বিয়াখনৰ ধান্দাটো কৰি আছে এতিয়াও এই দোস্ত আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দিবি দে আপা আপি মামা মামী খুৰা খুৰীসকল